মৰিগাঁও জিলা দিৱস উদযাপনৰ স্বাস্থ্য বিভাগৰ আটাইবোৰ বস্তু অনা হৈছে। থলুৱা পিঠা বনাৰ প্ৰদৰ্শন। দাদা এইটো কি পিঠা হয়? মেৰা পিঠা। মেৰা পিঠা আৰু এইটো কলা পিঠা আৰু এইটো দুধ চিত্ত পিঠা। দুধ চিত্ত পিঠা ক'ৰ পৰা আনিছে আপোনালোক? ক'ৰ পৰা আনিছে? আমি ঘৰত বনাইছো। ইয়াত আছে থলুৱা পিঠা প্ৰদৰ্শন। তো বাইদেউসকলক মোৰ চেনেলৰ তৰফৰ পৰা মানে ধন্যবাদ জনাইছোঁ। তো আপোনালোকে কি বনাইছে? কি পিঠা? মুগৰ দালি নেকি? দেখা ধুনীয়া লাগিছে। এইটো কি? এইটো গাখীৰৰ সন্দেশ। গাখীৰৰ সন্দেশ। এইটো পাটি সাপটা। হয় নেকি? এইটো গাখীৰৰ দুধপুলি। আৰু এইটো আচ্ছা। আৰু এইবিলাক কোনে বনাইছে? দাই পুৰি বনাইছে এইটো। আৰু এইটো ঘাটি বনাইছে। আচ্ছা। কেনেকুৱা লাগি আছে আজি? ভাল লাগি আছে। মানে আমাৰ মৰিগাঁও দিৱস উপলক্ষে ডিচি মহোদয়ে এনেকুৱা কৰি দিছে, গোটেই জাতি ধৰ্ম মৰ্ম মানে যিমান মানুহ আছে চবকে এটা ঘৰৰ মানুহ বনাই দিছে হয় নহয়? গতিকে আমি এইটোতো বিচাৰোঁ এটা ঘৰৰ মানুহ হয় আগুৱাই যোৱা। নাইচ টু মিট ইউ। ইয়াত আপোনালোক এইটো আছে জগন্নাথ গ্ৰাম্য সংগঠন। তো আপোনালোকক মোৰ চেনেলৰ পৰা ধন্যবাদ দিছোঁ। তো ইউটিউবৰ পৰা আহিছোঁ আৰু তো আপোনালোক ইয়াত বহুত ধুনীয়া ধুনীয়া হেৰি থলুৱা বস্তু আনিছে। তুমি ক'ত বনাই আপোনালোক? ক'ত ঘৰ আপোনালোকৰ? আপোনালোক চবেই মৈৰাবাৰী ৰেল গেটৰ ওচৰতে আহিব। বহুত ধুনীয়া ধুনীয়া বস্তু বনাব পাইছে। চুৰি আছে। আপুনি নিজে বনাই? ক'ত যোৱা? ঠিক আছে। আপোনাৰ নামটো কৈ দিব। ক'ত গ'লে পাব ৰাইজে কিনিবলৈ? ক'ত গ'লে ৰাইজে কিনিবলৈ পাব আপোনাৰ পৰা? থেংক ইউ। এইটো চকৰি বনাইছে। মৰিগাঁও জিলা দিব।